ডাই ফ্ৰাই আৰু এইটো জলকীয়া চাটনি, এফালে এটা চাটনি হয়, ফুলকবি আলু পিটিকা আৰু পিঁয়াজ নেমু এৰা হ'ল টোপোলা ভাত আৰু গাহৰি। এইটো বইল গাহৰি হয়, পৰ্ক ফুল প্লেট 220 টকা আৰু এক্সট্ৰা টোপোলা আপোনালোকৰ দামটো ইয়াত দেখুৱাই দিছোঁ। ভাতৰ 20 টকাকৈ লয়, এইটো টোপোলাত 20 টকাকৈ লয়। হেল্ল' গাইজ, নমস্কাৰ। এটা নতুন ভিডিঅ'লৈ স্বাগতম। এতিয়া আহিছোঁ তিনিচুকীয়াত থকা এখন ৰেষ্টুৰেণ্ট, ফাইজ চেনামৰা ৰেষ্টুৰেণ্ট। আৰু আপোনালোকে ইয়াত পৰ্ক বইল, ড্ৰাই ফ্ৰাই, চিকেন, টোপোলা ভাত সকলো ধৰণৰ পায় ইয়াত। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক, কি খাম আৰু দেখুৱাম আপোনালোকে মেনুখন। এইটো ভিতৰ কেবিন হয় আৰু বাহিৰৰ সেইফালৰ পৰা আহিব লাগিব। ৰেষ্টুৰেণ্টত বহি আছোঁ, অৰ্ডাৰ দিছোঁ, আহিব। আমি অৰ্ডাৰ দিছোঁ পৰ্ক বইল আৰু টোপোলা ভাত, আপোনালোকক দেখাম। আৰু এখন আছে ফাইজ চিনেমাখন, আপোনাৰ ল' কলেজৰ ৰোডত। আপোনালোকে আহিব, মেপৰ লিংক দিয়া আছে। ধুনীয়া কম প্ৰাইজত মানে ভাল খানা দিয়ে, বইল খানা। আৰু আজি বাৰ্থডে ট্ৰিট দিছে। কালি শনিবাৰ আছিলে, মই মাংস চাংস একো নাখাওঁ, সেইকাৰণে আজি খাবলৈ আহিছোঁ। আৰু বাৰ্থডে মোৰ 25 তাৰিখে আছিলে, 26 তাৰিখে নহয়। কিছুমানে 26 তাৰিখে বুলি ভাবিছে, সেইটো নহয়, মোৰ 25 তাৰিখে বাৰ্থডে। বৰ্তমান দিলে টোপোলা ভাত দিছে, এইফালে এইটো চাটনি, এইফালে আলু পিটিকা আৰু এইফালে বেঙেনা বইল পৰ্ক ফুল প্লেট, আৰু এইফালে টেঙা নেমু দিছে। আৰু আপোনালোকে এইটো প্ৰাইচটো হ'ল বইল পৰ্কৰ প্ৰাইচটো 240 টকা ফুল প্লেট। এখন চাই লওক মেনুখন। এইটো যে এনেকৈ শ্ল' কৰি দিবা, এইখিনি ভাল লাগিব। আৰু এক্সট্ৰা টোপোলা হেৰি পাত বুলি কয়, তৰা পাত বুলি কয়। গোন্ধটো ধুনীয়া গোন্ধাইছে। এতিয়া তৰা পাত খাম, দিও খাব পায়, আপুনি তাই খাই প্লেটতো খাব পায়। তৰা পাতৰ ওপৰত দি ল'লে গোন্ধটো মাৰিব, মই ওপৰত দি লৈছোঁ। আৰু এইফালে আছে গাহৰি, দেখিছে আপোনালোকে, গাহৰিটো ইয়াত দিলোঁ আৰু এইফালে দি দিছোঁ। আৰু এইফালে আছে নেমু, আৰু এইফালে আছে জলকীয়া, আছে নিমখ। যিবিলাকে গাহৰি খাই ভাল পায়, এইখন ৰেষ্টুৰেণ্টত আপোনালোকে খাবলৈ বা টেষ্ট কৰিবলৈ আহিব পাৰে। আল্টিমেট খানা, আৰু ইয়াত মছলা নিদিয়ে, সেইটো ভাল, পেটৰ কাৰণে আটাইতকৈ ভাল খাবলৈ। চব বইল আৰু পিটিকা, মুখে বেঙেনা পিটিকা। ইয়াত ৰঙা হ'লেও এতিয়া খাব পৰা যায় আকৌ, বইল কৰি দিলে গাহৰিটো। এতিয়া ড্ৰাই ফ্ৰাই দাইলটো আহি গ'ল, বইলটো খাই খতম। আৰু এইফালে খাবই পোৱা নাই, এতিয়া ড্ৰাই ফ্ৰাই খাব লাগিব। ড্ৰাই ফ্ৰাই হাফ প্লেট 110 টকা। এইফালে এইটো ড্ৰাই ফ্ৰাই, তোমালোকে চাই লওক। অলপ কিবা এটা বেছি নিবা, হৈ যাব। 1 মাহৰ কাৰণে, বিহুত আকৌ ঘৰত গৈ খাম আৰু। 1 মাহ নাইয়ে বিহুলে। ড্ৰাই ফ্ৰাইটো বহুত টেষ্টি, কিন্তু মই খাব নাই বাৰু। আচলতে ভাতখিনিৰ পৰা তৰা পাতৰ গোন্ধ আহিছে যে, মোৰ মানে অকণমান এমেলীয়া নিচিনা হৈ গৈছে, সেইকাৰণে খাব পৰা নাই। হ'লেও খাই আছোঁ, আজি মিষ্টাৰে খুৱাবলৈ আনিছে। ড্ৰাই ফ্ৰাইত জলকীয়া বহুত দিছে। ফাইনেলি খাই হৈ গ'ল, দিছে পূৰা খাই দিলোঁ। ড্ৰাই ফ্ৰাই বইল পৰ্ক, আৰু এতিয়া উশাহ ল'ব নাই পোৱা, কি ক'ব, পালে পূৰা খাই দিওঁ, কিন্তু উশাহ ল'ব নোৱাৰোঁ, দিগদাৰ হৈ যাব। টোপোলা ভাত 3টা আধা খাই দিছোঁ, আৰু এইফালে খালে মাত্ৰ 1.5টা। আৰু শেষত নেমু চেপি পূৰা খাই দিছোঁ। আৰু এখন ৰাতিপুৱা 8টা বজাৰ পৰা 8টা বজালৈকে খোলা থাকে, আপোনালোকে আহিব পাৰে। এইটো নাম, আৰু এইটো হ'ল ল' কলেজ ৰোড। এইফালে আছে, এইফালে আছে GNB ৰোড। সোমাই আহিলে আপোনালোকে পাবই, ফাইজ চেনামৰা ৰেষ্টুৰেণ্ট বুলি লিখা আছে। আহক এবাৰ ভিজিট কৰি চাওক।